নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক লৈ আনিছোঁ গোলাঘাট দেৰগাঁৱত থকা নেঘেৰিটিং শিৱ মন্দিৰ ভাগলৈ। আজি যিহেতু শাওনৰ শেষ সোমবাৰ, ইয়াত ভক্ত অজস্ৰগণ দেখা গৈছে। আজি আমাৰ দাদা বৌ আহিছিলে ইয়ালৈ, বুট লৈ আহিছিলে। শৰাই দিয়াৰ বাদেও 5 কেজিমান বুট মগু লৈ আনিছিলে এই বান্দৰবিলাকক দিবলৈ। ইয়াৰ চাওকচোন কিমান মৰম লগা পোৱালিটো কেনেকৈ মাকৰ বুকুত আছে। এইবিলাকক দেখিলে মানুহ যেনেই লাগে নহয় জানো, বেয়াও লাগে ইহঁতলৈ। ইহঁতে সময়মতে হয়তো খাবলৈ নাপায়, যিহেতু আজিকালি হাবি বননিবিলাক নাইকিয়া হৈছে, অৰণ্যখিনি কাটি পেলোৱা হৈছে, আৰু এইকাৰণে সিহঁতি কেতিয়াবা মানুহৰ ঘৰত গৈও দিগদাৰ দিয়ে বাৰু, নিদিয়া নহয়, হ'লেও ইহঁতক বহুত মৰম লাগে। ইয়াক কেনেকৈ খাইছে চাওকচোন। যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এয়া চাওকচোন অকণমানি পোৱালিটো কেনেকৈ ৰেলিঙৰ ওপৰত দৌৰি ফুৰিছে, আৰু এয়া এজনীয়ে মাকে পোৱালিটোৰ সৈতে কেনেকৈ আছে।